আমি পাৰিম, আমি কৰিম, আমি গঢ়িম। টকা পইচাৰে কিনিব নোৱাৰি সেই বস্তুটো মোৰ কাৰণে আটাইতকৈ ডাঙৰ কথা। তো মানসিক শান্তি এইটো দেখিছা মেকুৰী এতিয়া এইবোৰ মোৰ পিছে পিছে ঘূৰি ফুৰিছে অকণমান লৈ দিছোঁ তেতিয়া ভাল পাইছে মাংস কটাৰ দৰে এনেকৈ কাটো কিবা গৰত পেলাই। নমস্কাৰ বন্ধুসকল, মই আজি শালমাৰী গাঁৱত আহি উপস্থিত হৈছোঁহি আৰু এইখন গাঁৱত এগৰাকী খুবেই ভাল লগা অনুভৱী বাইদেউ আছে। এই বাইদেউগৰাকীৰ কাষলৈ আহিছোঁ। চ' বাইদেউগৰাকীয়ে তেখেতৰ একক প্ৰচেষ্টা আৰু আত্মবিশ্বাসৰ বলত আমাৰ আজি সমাজ ব্যৱস্থাত থকা এই মহিলাসকলৰ আদৰ্শস্বৰূপ হিচাপে তেখেতে বিভিন্ন ধৰণৰ পদক্ষেপ হাতত লৈ আছে। চ' মই বিভিন্ন সময়ত তেখেতৰ এই ব্যৱস্থাপনাৰ লগত জড়িত হৈ থকা আমি দেখিছোঁ আৰু সেয়েহে আজি আশা কৰিলোঁ যে বাইদেউ ওচৰলৈ যাওঁ আৰু তেখেতৰ অলপ কথা বতৰা পাতোঁ আৰু তেখেতৰ সেই যি সেই ফাৰ্মিং ব্যৱস্থা সম্পৰ্কে অলপ বুজ লওঁ। চ' বন্ধুসকল, পুনৰবাৰ আপোনালোক সকলোকে মোৰ এই ভিডিঅ'টোলৈ স্বাগতম জনালোঁ। তেন্তে আহক দেৰি নকৰি এই বাইদেউগৰাকীৰ কাষলৈ যাবলৈ অলপ চেষ্টা কৰোঁ। বাইদেউ, আপোনাৰ যি এই যে এক নতুন চিন্তা যে আপুনি এগৰাকী গৃহিণীয়ে বা এগৰাকী মাতৃয়ে বা এগৰাকী মহিলাই এনেধৰণেও যে জীৱনটো সজাব পাৰে, চ' এই চিন্তাখিনি আপোনাৰ কেনেধৰণে আহিলে? মই মানে আচলতে এই গছ গছনি চৰাই চিৰিকটি বা জীৱ জন্তুৰ লগত থাকি ভাল পাওঁ। তো এনেধৰণৰ ঘৰত থাকিও এনেধৰণৰ কিবা কাম কৰিব পাৰি নেকি চিন্তা কৰিলোঁ। আৰু মোৰ কাঠফুলা মানে সেই কাঠফুলা খেতিটোৰ প্ৰতি মোৰ এনেও দুৰ্বলতা আছিলেই। ভাবিছিলোঁ মাজতে নাৰ্চাৰী কৰিম নেকি বুলি, কিন্তু ভাবিলোঁ নাৰ্চাৰীটো অলৰেডি আমাৰ ইয়াত ওচৰে পাঁজৰে ভালেকেইখন আছে, তো এই বস্তুটোকে ষ্টাৰ্ট কৰোঁ নেকি বুলি। যেতিয়া মই প্ৰথম ইয়াত 2017 চনত মই ষ্টাৰ্ট কৰিছিলোঁ, এই ঠাইত কাঠফুলা খোৱা মানুহ 250 গ্ৰাম খোৱা মানুহো নাছিলে। তো সেইকাৰণে মই চেলেঞ্জ হিচাপে লৈছিলোঁ। তো এইটো হৈছে স্পন, ইয়াৰ স্পন হয়। ইয়াত 400 গ্ৰাম আছে স্পন হয়। এইটো এই খেৰটো কাটি পিনে এই স্পন খেৰটো কাটি আমি এই প্ৰক্ৰিয়াটো বহুত দীঘল হয়। আমি 28 দিনৰ এটা কম্প'ষ্ট তৈয়াৰ কৰোঁ। এই বস্তুটো 28 দিনৰ এটা কম্প'ষ্ট তৈয়াৰ কৰোঁ। 28 দিনৰ পিছত আমি চাওঁ বস্তুটো ভৰাব পৰা অৱস্থাত আছেনে নাই। যদি আছে 29 দিনৰ দিনাখন এইটো পেকিং কৰি দিওঁ। যদি নাই তেতিয়াহ'লে তাক আমি ব্যৱস্থা কৰি অকণমান ড্ৰাই কৰি পিনে তাক পেকেটলৈ আনো। তাৰপিছত এইটো আমি যোৱা 27 তাৰিখ 12 মাহত ষ্টাৰ্ট কৰিছিলোঁ। এতিয়া এয়া স্পন ৰানিং হৈ আছে এতিয়া মাইচেলিয়াম। তো এই মাইচেলিয়ামখিনি যেতিয়া ইয়াত সম্পূৰ্ণ হ'ব, আমি ইয়াত এটা ওপৰত কেচিং চইল দিম। তাত কোকোপিট প্ৰয়োজন হয়, কেঁচুসাৰ প্ৰয়োজন হয়, এনেকৈ এটা তৈয়াৰ কৰি পিনে কেচিং চইল দিম। তাৰপিছত কিমান দিন লাগিব ইয়াত বাটাৰ মাছটো তৈয়াৰ হ'ব। এইটো অয়েষ্টাৰৰে হয় এটা প্ৰজাতি, ইয়াক সাগৰ কাজু বুলি কয়। এইটো ওলাই আছে, এইটো চোৱা, এইটো সাগৰ কাজু। এইটো মানে খুব কম মানে কৃষকে এতিয়া কৰিছেগৈ কাঠফুলাৰ। ডিব্ৰুগড় ডিষ্ট্ৰিক্টত চাগে ইমান কৰা নাই নেকি। মই এবাৰ ফাৰ্ষ্ট ষ্টাৰ্ট কৰিছোঁ সাগৰ কাজু। এই কাঠফুলাটো মানে অয়েষ্টাৰৰ ভিতৰত আটাইতকৈ সোৱাদদায়ক আৰু বহুত ঔষধি গুণ আছে। বাকীবোৰতো আছে কিন্তু এইটোত মানে অত্যাধিক আছে। ইয়াৰ স্পনটো এইটো হয় সাগৰ কাজুৰ স্পন। সামগ্ৰী হিচাপে খেৰটোৱে লাগে। এইটো শালি ধানৰ খেৰ আছে, এইটো দেখিছে, এই শালি ধানৰ খেৰ ষ্টক কৰি ৰাখিছোঁ। তো যিহেতু মানে প্ৰথমে আঘোণ মাহৰ পৰা আঘোণ পুহ মাঘ এই 3 মাহৰ ভিতৰত মানে খেৰখিনি অলপ কেঁচা কেঁচা হৈ থাকে। সেইকাৰণে আমি প্ৰায় মিনিমাম আমি 6 মাহ দিন ষ্টক কৰোঁ। ইয়াত 6 মাহৰ পিছত এইখিনি কাম লগাওঁ। তো নতুন খেৰত অলপ বেমাৰ আজাৰ বেছি আহে, কীট পতংগ বেছি আহে। তো এইখিনি ষ্টক কৰি পিনে আমি অলপ পুৰণি কৰোঁ। তাৰপিছত য'ত আমি খেৰ দেখিলোঁ, এই খেৰখিনি আনি পিনে খেৰ কটা এটা মেচিন আছে। এই মেচিনটো মই আপোনাক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া হৈছে মেচিনটো। খেৰ কটা মেচিন। বাইদেউ, ইয়াৰ বিষয়ে অলপ জনাই দিয়কচোন। মানে কি, এইটো হৈছে বৈদ্যুতিক মেচিন হয়। ইয়াক মানে
কম সময়তে বহুত খেৰ কাটিব পাৰি হয় হয় তো আমি যদিও বহুত কাটিব পাৰি এদিনত আমি প্ৰায় 70টা চিলিণ্ডাৰৰ কাৰণে কাটো ইমানেই কাটো আমাৰ যিমানটো প্ৰয়োজন হয় সিমানটো কাৰণ 70টা বা 50টা খেৰ চিলিণ্ডাৰৰ কাৰণে খেৰ কাটো আমি প্ৰতিদিনে তো এই খেৰখিনি তাৰ পৰা আনি পিনে ইয়াত কাটি নি পিনে এতিয়া আমি আকৌ তাক তো শোধন কৰিব লাগিব এতিয়া শোধন কৰালে যাম শোধন কৰিব পাৰি যিহেতু মই অৰ্গেনিক কৰোঁ গতিকে মই সিজাই কৰোঁ তো ইয়াত আমি সিজাওঁ এই কেৰাহী ন কেৰাহীত ইয়াত আমি দুটা বস্তা সিজাওঁ এদিনত প্ৰায় 18টা বা 20টা সিজাওঁ ইয়াত সিজাব পাৰে কি হয় এইখিনি সেই বাটাম মাছৰুমৰ কাৰণে এইটো কম্প'ষ্ট অ'কে এইটো এতিয়া আমাৰ আমি 6টা ৰাউণ্ডত লৰাব লাগে তো এতিয়া মোৰ 2বাৰ পৰিছে কাইলৈ এতিয়া 3বাৰ হ'ব অ'কে 3 দিনৰ মূৰে লুটিয়াব লাগে চ' এইটো 3বাৰ মানে হেৰি কৰিব লাগে আৰু নহয় ছবাৰ 28 দিনত 6টা লুটি দিব লাগিব অ'কে এই খেৰটো একেবাৰে পচাই দিব লাগিব এইটো খেৰটো একেবাৰে পচাই একেবাৰে নোহোৱা কৰি দিব লাগিব তুমি দেখিলা যিখিনি যে চিলিণ্ডাৰ সেইটো ৰানিং হৈ আছে সেইটো টাইপৰ কৰিব লাগিব এইটো শ্বকিং টেংক হয় তো ইয়াত আমি যদি মেডিচিনেল হিচাপে কৰোঁ তো মেডিচিনেল হিচাপে কৰিলে ইয়াত আমি প্ৰায় 2টা দিন খেৰখিনি ডুবাই ৰাখোঁ ব্লিচিং এনেকৈ কিছুমান চূণ দি পিনে ডুবাই ৰাখোঁ আৰু সম্পূৰ্ণ বন্ধ কৰি দিওঁ ইয়াত মোৰ 28টা বস্তা মই ডুবাওঁ মানে এই টেংকটোৰ ভিতৰত 28টা বস্তা ডুবাব পাৰোঁ আৰু ডুবাওঁ তেনেকৈ যদি মই মানে মেডিচিনেলকৈ কৰোঁ কিন্তু এতিয়া যিহেতু মই অৰ্গেনিক কৰি আছোঁ সেইকাৰণে মই সিজাই দিওঁ তো ইয়াত কিমান দিন এই টেংকটোত থ'ব লাগে এইটো মই 2 দিন থওঁ এইখিনি কি হ'ব এইখিনি মানে যেতিয়া চিলিণ্ডাৰবোৰ ওলাই শেষ হৈ যায় সেইখিনি আমি কি হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ তো তাকটো এনেই পেলাই দিব নোৱাৰি মাইচেলিয়াম থাকে আৰু খেৰৰ পচা অংশ থাকে ফাৰ্মিক খাবলৈ দিওঁ কেঁচু খাবলৈ দিওঁ আৰু কেঁচু সাৰ এইবোৰ তৈয়াৰ হয় বাইদেউ আপুনি যিমান ধুনীয়াকৈ গোটেই ব্যৱস্থাপনাখিনি আগবঢ়াই গৈ আছে চ' সদশেষত আপোনাৰ অনুভৱৰ লগতে যিহেতু এতিয়াও বহুতখিনি এনেকৈ আমাৰ সমাজত আই মাতৃসকল অভাৱতে কিছুমান সময় কটাব লগা হয় চ' এইখিনিত আপোনাৰ অনুভৱখিনি কি ধৰণে ৰাখে আচলতে অনুভৱনো কি বুলি ক'ম নিজে আত্মসন্তুষ্টি লাভ কৰাটোৱেই মেইন কথা তো আজিৰ সময়ত প্ৰকৃতিৰ ওচৰত যিটো শান্তি লাভ কৰিব পাৰে বেলেগত ইমানখিনিও পাব বুলি মই নাভাবোঁ নিজৰ অনুভৱৰ পৰা কৈছোঁ তো তোমালোকৰ আশীৰ্বাদ মৰম শুভেচ্ছা আৰু ছাৰ বাইদেউসকলৰ পৰামৰ্শ আৰু কৃষি বিভাগৰ ছাৰ বাইদেউসকলৰ শুভেচ্ছা আশীৰ্বাদ পৰামৰ্শ গোটেইবোৰ যদি থাকে নিশ্চয় কিবা এটা কৰিব পাৰিম বুলি ভাবিছোঁ যিহেতু আজি মই অহাৰ বাবে বাইদেউ ইমানখিনি সময় দিলে এই সময় দিয়াৰ কাৰণে আমাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আপোনাৰ যি ফাৰ্মিঙৰ ব্যৱস্থাপনা এই ব্যৱস্থাপনাটো উজ্জ্বল হৈ উঠক তাকে কামনা কৰিছোঁ ত' সদায়